ভবাই নাছিলো মোৰ বাবে তোমাৰ হিয়া। জহনি মৰা কি ভবা নাছিলি? মা মই মানে মানুহে যে মানুহক ইমান ঠগিব পাৰে সেই বিষয়ে ভবা নাছিলো। শ্ৰদ্ধা ৰাইজ, মই বাৰু মূৰ্খ, মই অসম শক্তিৰ বিষয়ে নাজানো, কিন্তু মই আজি ওলাই আহিছো যেনেকে সদায় মই আপোনালোকৰ লগতে থাকিম। ঐ ৰবি, তুমি এইবোৰ কি কৈছা? নকবা আৰু বন্ধন। আজিকালি দুটামান ফেন থাকিলেই মানুহ পলিটিকেল লিডাৰ বনি যায়। সেয়ে ময়ো ভাবিছো 2 দিনতে চুৱাপাত চেলেকা দলটোৰ লিডাৰ বনো নেকি। তাকে প্ৰেক্টিচ কৰি আছিলো আৰু। এইবোৰ মন্ত্ৰী কি ৱাৰ্ড মেম্বাৰ খেলিলেও নিজিকে। কা আন্দোলনত যি সিহঁতৰ ভাষণ, কা আন্দোলনত নিজে থাকিও সিহঁতি ক'বলৈ লৈছে কা আন্দোলনত থকাবোৰ হেনো দুষ্কৃতিকাৰী। আৰু শ্বহীদসকলক যি অসন্মান দেখাইছে আৰু বাপৰে বাপ, তেওঁলোক যেন অসমৰ নহয়েই। হয়নে নহয় সন্দেহে, গম পোৱা নে? এইবিলাক পল্টি মৰা মানুহ। দলে যে কি বিশ্বাসত ইহঁতক সোমোৱাইছে, এদিন ইহঁতি আকৌ পল্টি মাৰিব। এইটো সঁচা কথা, কিন্তু খাটাং। হেল্ল', হেল্ল', বিক্ৰম মৰি থাকিল। কি বিক্ৰম মৰিল? কোন বিক্ৰম? কি হ'ল? ইমান ভাল আছিল ল'ৰাটোহি, তাই কিমান ভাল পাইছিলে। ভগৱানে মোক কিয় এনেকুৱা কৰিব লাগে? তাক লৈ গ'ল। বিক্ৰমকতো মই আজি লগ পাই আহিছো, সি কেনে মৰিব পাৰে? আৰে মোৰ বিক্ৰম, মোৰ বিক্ৰম। লাউড স্পীকাৰ দিয়াচোন। এতিয়া আৰু নাই, লৈ গ'ল ভগৱানে তাক। এইজনীয়েনো কাৰ কথা কৈছো আৰু? লুটি মনৰ জোনাকত থকা বিক্ৰম। সেইটো কি বস্তু? আৰে দুটি মনৰ জোনাক চিৰিয়েল, অসমীয়া চিৰিয়েল এডাল হয়, বুজি নাপায় মানে। এইটো তেনেহলে ৰাজহুৱা সমস্যা আৰু। হ'ব দেহা, আই ভেলুটো সেইটো কথা। ভবাই নাছিলো মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে।